हेलो एवरीवन गुड मॉर्निंग आपनालोक सकलोके स्वागतम और एया भिडिओ होइसे केदिनमान आगरे भिडिओ तो आमी अकनमान उलाई जाऊँ बुली কৈ पिनि कोट पालोगे आपनालोके भिडिओটো चाइ थाकिले गम पाबो तो भिडिओটো स्किप नकराके चाइ थाकिबो। एया होइसे मोर भन्टी गुड्डी और एया होइसे रितिश भन्टीर फियन्सी और आमी गुटेइखिनि अकनमान उलाई जाऊँ बुली उलाई आहिलो तो कोट पालोगे आपनालोके भिडिओটো देखिले चाइ थाकिले गम पाबो। तो बलक भिडिओ आरम्भ करूँ। आपनालोके निश्चय धरिब पारिसे अलप अलप आमी कोनफाले आहि आसु। आमी भाबिलो अकमान रास्ताটো फुरू धुनिया लागे जिहेतु साइड बिलाक देखि पिने मन चन ভাল লাগিব। तो हे गतिके आमी एटु रास्ताते आमी आहि आसिलो तारपाছত आको भाबिलो जे जिभात तो जिभाते खाबले आमी गय आसु तो रास्ताটো की होइसे जानो इफाले तो शिलং साइडर পৰা एफाले आহে किन्तु ए ट्राक किखन देखिसेने आमी जोनफाले गय आसु एफाले गय आसे आमी माथा मुंड पोৱা নাই कोनफाले की হৈ আছে মানে रास्ताটো तो आमी गय आसु पाछतহে गम पाइसु जे ट्राक এখন एकदम पथालिके परि আছে एक्सिडेंट हो पिनी तो हे कारणे माने घुरी गई पिनी एटु लेंडते माने गई आसे गाड़ी किखन तो आमी गम नापाइसिलो तो गम पाइ आको आमिও घुरी आहिलो तो आपनालोকক देखाइ दिउ মই कोनखने गाड़ी एक्सिडेंट হৈ আছে तो एया देखिसेने एटु कारणे एक्चुअली जोन किखन गाड़ी आगते आहिसिले तो एकिखन घुरी गई पिनी माने इटु रास्ताते गई आसे माने आमी गम पोৱা नासिलो तो एतिया आमी डाइरेक्ट घुराई दिसु घुराई गई पिनी एतिया आमी एटु साइडे दिए जाम कारण जिभात आमी खाबले जाम एतिया तो जिभार পৰা आको कोनफाले जाऊ की करू आपनालोके चाइ থাকিব। एक्सिडेंट एक्चुअली बेसी टाइम हुआ नाइ बुली কৈছে तो हे कारणे आमी हुमाई दिलु याते एकु नो एंट्री मारा नासिले एकु दिया नासिले तो ए किटा देखिसेने आमी आहुते नासिले किन्तु एतिया दि थैसे जस्ट मइटु भिडिओ करिए आहिसु जदि थाका हले गम पालो हेते न तो ए जस्ट दिसे एटु और এইফালে চক এইখনে আছিলে ট্ৰাকখন ভালকে এতিয়া দেখাই দিছো আপোনালোকক কি বেয়াকে পৰি আছে দেখিছেনে একদম গুটে ৰাস্তা ব্লক কৰি থৈছে মানে তো এয়া আপোনালোকক সাইড সিনাৰি বিলাক আপোনালোকক দেখাই দিছো আৰু জাম হৈ গল দেখিছেনে লাহে লাহে দুইটা সাইডে গৈ আছিল ন আৰু এয়া ফাইনালি জিভা পালোগে এতিয়া ইয়াতে আমি ব্ৰেকফাষ্টটো খাই লওঁ मानु बहुत भीड़ रातिपुৱাৰ প্ৰায় আপোনালোকে ধৰিব পাৰিছে সাগে গাড়ী কিখন চক কিমান ভিৰ এইফালে দেখিছেনে ইমান গাড়ী ৰাতিপুৱাৰ প্ৰায় জিভাখন হৈছে একচুয়ালি ভেজৰ হয় তো নন ভেজ খোৱাও খাব পাৰে ভেজ বিলাকটো হুমাবই কিন্তু নন ভেজ হলে ভেজ বিলাক হুমাব নোৱাৰে তো হে গতিকে ইয়াত বহুত চলে মানে কিন্তু এই ৰাস্তাটোত এইটোৱে যি ভাল হোটেল আছে নেকি মোৰ জনামতে আৰু থাকিব পাৰে নাজানো মই বাৰু তো আগফালে বহুত ভিৰ আছিল হে কাৰণে আমি আগফালে দি নহুমালো পিছফালে দি হুমাইছো কি জানি ইয়াত খালি থাকিব পাৰে বুলি কিন্তু এইখন যে খালি আছিল এখনো বুকিং আছে বুলি আমাক বহিব নিদিলে হে কাৰণে বাহিৰত ওয়েটিং লিষ্টত আছে বুলি ওয়েটিং কৰাই থৈ দিছে ইয়া বহি আছো ইয়াতে ফটোশ্বুট কেটামানো কৰিলো আমি তাৰপিছত আমাক মাতিম বুলি ক'লে এয়া আমাক মাতিলে আৰু আমি অৰ্ডাৰটো দি লৈছো আৰু এইফালে ইমনে দিলে স্যান্ডউইচ আৰু আমি ললো আলু পৰাঠা এয়া আহিলে তিনটাই ললো আলু পৰাঠা আৰু অভিয়ে পাপাৰ পৰাও খাইছে মোৰ পৰাও খাইছে কিন্তু এক্সট্ৰা কেনে ফ্ৰেঞ্চ ফ্ৰাই দিছিলো আমি ব্ল্যাক কফি ললো আৰু অভিৰ কাৰণে মিল্ক শেক লৈ দিছিলো আৰু এয়া গৈ পিনি লৈ আনিলে বাবুকনে
আৰু আমাৰ হৈ গ'ল খাই পিনি এতিয়া আমি গৈ থাকোঁ ক'ত যাওঁ নাজানো আৰু আপোনালোকে চাই থাকিব মুঠতে ভিডিঅ' স্কিপ নকৰাকৈ তো যদি ভাল পায় লাইক কমেণ্ট কৰিব নিশ্চয় আৰু নতুনকৈ যদি কোনোবা ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া ওলাওঁ জিভাৰ পৰা আমি বহুত ভাল লাগে এখনত সোমাই পিনি প্ৰায়ে আমি সোমাওঁ শ্বিলং গ'লেই সোমাওঁ ইয়াতে খাই মেলি যাওঁ আমি ঘূৰি আহোঁতেও সোমাওঁ যাওঁতেও সোমাওঁ আৰু এইফালে দেখিছেনে কি ধুনীয়া ভিউ আপোনালোকক দেখাই যাম য'ত ভাল মানে মই ভিউ পাওঁ তো সেইটো মই ভিডিঅ' কৰিম তো আপোনালোকক দেখাই যাম আৰু এইফালেদি যে সোমাইছিলোঁ কিন্তু বহুত ভিৰ মানে সেইকাৰণে আমি হাইৱেদি যাম এতিয়া আপোনালোকক কোৱাই নাই নহয় ক'ত যাওঁ আমি একচুৱেলি গাড়ীতে ডিচাইড কৰিলোঁ ৰিতিছে ডিচাইড কৰিলে যে লাইটলুমলৈকে ব'লা মইতো চখ খাই গ'লোঁ প্ৰথমতে ইমান দূৰ কেনেকৈ পামগৈ আমি এতিয়া কাৰণ বহুত টাইম হৈ গৈছে ঘূৰি আহোঁতেও ৰাতি হ'ব আৰু আমি ষ্টে কৰিম বুলিও অহা নাই জাষ্ট ওলাই আহিছোঁ বুলিয়ে ওলাই আহিছিলোঁ একচুৱেলি ক'ত যাম কি কথা এইবিলাক একো ডিচাইড কৰাই নাছিলোঁ ঘৰৰ পৰা যেতিয়া ওলাইছোঁ ৰাস্তাতে আমি ডিচাইড কৰিলোঁ যে জিভাৰ পৰা ওলাই পিনি যে লাইটলুম যাম বুলি তো এতিয়া গৈ থাকোঁ আপোনালোকক দেখাই যাম ছাইডবিলাক আজি আমাৰ কেইটা বাজে ঠিকান নাই একো গম পোৱা নাই মোৰ যে ভাবিয়ে চিন্তাত পৰি গ'লোঁ দেখিছেনে একদম মানুহজনী ধৰিবই পাৰিছে আপোনালোকে আৰু অভিয়ে শুই গ'ল ৰাস্তাতে আৰু এইবাৰ আমি প্ৰথমবাৰ এইফালে দি আহিছোঁ এইটো ৰাস্তাত মই আহি পোৱা নাই একবাৰো আমাৰ ভয়ো লাগিছে অকলে আহিছোঁ এখন গাড়ীত কেনেবাকৈ যদি বেয়া হৈ যায় বহুত বেয়াকৈ ফচিম মানে ইয়াত মানে হেল্প বুলিবলৈও মানে ইমান সুবিধাজনক নহয় হেল্প কাৰ পৰা বিচাৰিম তো সেই গতিকে মানে অলপ ভয়ো লাগে এইটো ৰাস্তাত দেই আৰু এইফালে পুৰণা বাছ শ্বিলঙৰ এইখন কিন্তু এইটো ৰাস্তাত গ'লে আপোনালোকে মানে বহুত ধুনীয়া ভিউ পাব যোনটো মানে শ্বিলঙৰ ভিতৰুৱা ৰাস্তা দি আপোনালোকে মানে লাইটলুম ৰাস্তা দি পাব সেইটোতছে বেছি মানে হাইৱে দি ভাল ভিউ পাব যোনবিলাক মানে প্ৰি ৱেডিং শ্বুট এইবিলাক মানে কৰিবলৈ যদি আহে মানে এইটো ৰাস্তাত বেছিকৈ পাব মানে বহুত ধুনীয়া বহুত বেছিয়ে ধুনীয়া মানে আৰু আমি ৰাস্তাত ঢেৰ পাইছোঁ এনেকা প্ৰি ৱেডিং শ্বুট কৰি থকা আমি চাই গৈছোঁ মানে ইয়াত দেখোন মানে প্ৰি ৱেডিং শ্বুট কৰিব পৰা যায় কাৰণ মানে ৰিতিছো ফটোগ্ৰাফিতে জড়িত হৈ আছে ন তো সেইকাৰণে মানে তাৰ চকুত মানে এইবিলাকে বেছিকৈ মানে পৰিছে আৰু যে ইয়াত যে কিমান ভাল জেগা আছে বহুত ধুনীয়া কৈছোঁ নহয় মইতো পূৰা এনজয় কৰি গৈছোঁ এয়া খিৰিকী খুলি লৈ একো পলিউশ্যন নাই একো নাই আৰু এয়া ফাইনেলি আমি পাই গ'লোঁ লাইটলুম এয়া মানুহ ঢেৰ আহিছে আৰু আমি কঁকাল চকাল পোনাই লৈছোঁ আহি পাই পিনি বেগ চেগবিলাক থৈ লৈছোঁ আৰু এতিয়া আমি যাওঁ আজি দেখিম নে নেদেখিম নাজানো আৰু আগৰবাৰ যেতিয়া আহিছোঁ মানে একদম পূৰা ডাৱৰ একো দেখাই পোৱা নাছিলোঁ আৰু এইবিলাক যে দেখিছেনে আমি আগৰবাৰ আহোঁতে একোৱেই নাছিলে কি ধুনীয়াকৈ দোকানবিলাক মানে লাইনছে বনাই দিছে খুব ভাল লাগিছে দেখি পিনি এতিয়া মানে ইয়াত বৰষুণ কেতিয়া আহি যায় কোনো গম নাপায় ন পটককৈ আহি যায় পটককৈ আকৌ নাইকিয়া হয় তো সেইকাৰণে সেইটো বহুত ভাল কাম কৰিছে এইবিলাক বনাই পিনি কিছুমান সোমাইছে কিছুমান সোমোৱা নাই আগতে এইটো চাইডে আছিলে আমি খাইছোঁ মেগী তো এইবাৰো যদি আছে এই দুগৰাকী বাইদেউ তাতে আমি মেগী খাম যদি চিনি পাওঁগৈ এয়া কিছুমান দোকান সোমাইছে কিছুমান সোমোৱা নাই তো ৰিতিছৰ ভোক লাগিছে বোলে সেইকাৰণে এইখনত সোমাই লৈছোঁ অভিৰো কিবা খাম বুলি কৈছে অভিও তো কিবা কিনি দিওঁ আৰু আমিও ফ্ৰাইড ৰাইচকে খাওঁ অৰ্ডাৰটো দি লৈছোঁ আৰু এইফালে দেখিছেনে বাপেক পুতেক একদম একেলগে আৰু আমি খাই লৈছোঁ কফি গুডি আৰু মই তাৰপিছত এয়া মোৰ কাৰণে চিকেন ফ্ৰাইড ৰাইচ আৰু তাইৰ কাৰণে ভেজ ফ্ৰাইড ৰাইচ আৰু আমি খাই ল'লোঁ খাই পিনি চব খাই পিনি এতিয়া আমি মেইন ভিউ পইণ্টলৈ গৈ আছোঁ আৰু এইফালে কি ধুনীয়াকৈ একদম লাইনছে দোকান বহি গৈছে আৰু এইফালে বহুত মানুহ হৈছে এইফালে ওপৰতো একদম পৰুৱা নিচিনা মানুহ আৰু এইফালে
টিকেট কাটিব লাগে আগতে টিকেট কাটিব নালাগিছিলে আজিকালি কি টিকেট কাটিব লাগে এফালে মনে টিকেটটো কাটি লৈছে আৰু এতিয়া আমি গৈ থাকো ভিতৰলে আজি সাগে দেখা পাম পাহাৰ এনেকে ভাল ভিউ আৰু এক পাক এনেকে দেখাই দিছো আপোনালোকক দৌৰি ফুৰি আছে আৰু এইটো যে খেলা জেগাটো যে নাছিলে আমি আহোতে আগৰবাৰ তো এতিয়া বনাই দিছে আৰু ঘোঁৰাৰ পিঠিটো উঠি পিনে ফুৰিব পাৰে বুলি কৈছে হেতু আগতে নাছিলে আৰু এবাৰ আমি অকমান দেখিছো এয়া পাহাৰ এৰিয়া আগতে দেখা নাছিলো গুটে ডাৱৰে ঢাকি থৈছিলে এবাৰ দেখিছো আৰু অভি আৰু মই ৰিলছ বনাই লৈছো এটা আৰু ইয়াত আহি যদি লেমন টি নাখাও আধৰুৱা লাগে নাই বাৰু আপোনালোকৰ মোৰ লাগে কিন্তু কি নালাগে মছলা নে মছলা পাপা খুলি দিব পাপা খুলি দিয়া আৰু এতিয়া যাও আমি মেগী খাবলে ইয়াত মেগী নাখালেও কিবা আধৰুৱা ফিল হয় আমাৰ হেকাৰণে জুন গৰাকী ওচৰত আগতে খাইছিলো হে গৰাকীকে বিচাৰি পালো এয়া দুগৰাকী আছিলে এতিয়া এগৰাকীয়ে আছে তো ইয়াতে আমি হুমালো আৰু আমাৰ কাৰণে ধুনিয়া মেগী বনাই আছে এইফালে তো ইয়াত কেলে জানো ঘৰৰ নিচিনাকে মানে টেষ্ট নোহোৱা নহয় মানে বহুত টেষ্টি হয় এয়া বিলাহী চিলাহী ধনিয়া দি পিনে ধুনিয়াকে বনাই আছে আৰু মেগী বনাই হোৱাৰ পাছত আমি ভাবিলো মমকো খাও মমো আছে বুলি ক'লে ভেজ মমো তো আমি ভেজ মমো অৰ্ডাৰ দিলো এতিয়া ইয়া মেগীটো খাই লওঁ তাৰপিছত মমো খাম আমি ভেজ মমো ইয়াত কিবা এটা টেষ্টি হয় মানে মেগী বেলেগে হয় ঘৰত বনোৱাতছে অলপ বেলেগে হয় তো ইয়া দেখিছেনে পিছফালে কিমান ডাৱৰে ঢাকি দিলে পটককেনে আমি জাস্ট খাবলে বহিছোহে আপোনালোকে ভিডিঅ' দেখিছিলে যে আমি ভিডিঅ' বনাওতে একদম ক্লিয়াৰ আছিলে
কিন্তু এয়া পটককেনে আকৌ ডাৱৰে ঢাকি দিলে। তো আমাৰ মেগী খাই মেলি হৈ গ'ল, আমি ম'ম'ও খালোঁ। তো এতিয়া আমি গাড়ীলৈ গৈ আছোঁ। দোকান নাছিলে ন আমি আহোঁতে। ইমন আৰু ৰিতিছে বাথৰুম গৈ লওঁ বুলি কৈছে, তাৰপিছত আমি গাড়ীলৈ যামগৈ। আৰু ইহঁত দুটা বাথৰুমলৈ গ'ল আৰু আমি ফটো শ্বুট কৰি আছোঁ, ফটো ভিডিঅ' লৈ আছোঁ। আৰু এয়া বেবীটো দেখিছেনে, ইমান মৰম লগা। অভিয়ে খুব ভাল পাইছে, অভিৰ লগতে খেলি আছে, দুইটাই খেলি আছে। মই ভিডিঅ' কৰি থৈ দিলোঁ, এনেই ভাল লাগিলে কাৰণে। আৰু এইফালে গুটিয়ে ফটো মাৰি আছে। আৰু এয়া এজন ওলালেগে বাৰু। আৰু ইমান মানে ডাৱৰ, মানে একদম ঠাণ্ডা লাগি গৈছে এতিয়া পটককেনে। অভিৰ চাগে ঠাণ্ডাই লাগিছে, তাৰ খেলিবলৈ মন কৰিছে বেবীটোৰ লগত, কিন্তু পোৱালিটো কান্দিছে মাকৰ কোচত যাম বুলি, তো সেইকাৰণে সোমাই গ'লগৈ। আৰু এতিয়া আমি গৈ আছোঁগৈ আৰু বহুত ঠাণ্ডাও ফিল হৈছে, ঠাণ্ডা ঠাণ্ডা, কাৰণ এই আপোনালোকে দেখি গম পাইছে, ধৰিব পাৰিছে কিমান ডাৱৰে ঢাকি দিলে। আৰু এতিয়া আমি গৈ থাকোঁ আৰু, কাৰণ টাইমো বহুত হৈ গ'ল, ৰাতিয়ে হ'বগৈ আমাৰ ঘৰ পাওঁতে পাওঁতে। তো এতিয়া আমি ওলাই দিছোঁ আৰু। আমাৰ বহুতে দেৰি হৈ গৈছে, এতিয়া জাষ্ট শ্বিলং পুলিচ বজাৰ সোমাইছোঁহে। চাগে গুৱাহাটী পাওঁতে পাওঁতে ৰাতি হ'বগৈ। এয়া ৰাস্তাতে আমাৰ আন্ধাৰ হৈ গৈছে। আৰু ইমানেই ভিৰ, এয়া দেখিছেনে, বহুত ভিৰ আজি। তো ফাইনেলি এতিয়া আমি গুৱাহাটী পালোগৈ, বহুত টাইম হৈ গ'ল, আমাৰ 9টাই বাজিব হ'ল। তো এতিয়াতো ভাত চব্জি বনাবলৈ ধৈৰ্য নাই আৰু, তো সেইকাৰণে আমি অৰ্ডাৰে দিলোঁ আৰু বাহিৰৰ পৰা। এয়া টেবুলত দেখিছেনে, এয়া খাই বৈ আমি শুই থাকিম আৰু, ভাগৰো লাগিছে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ নেক্সট ব্লগত লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই।